আজি মই আপোনালোকক মোৰ জীৱনৰ প্ৰথম প্ৰেমৰ লগত চিনাকি কৰি দিওঁ বোলক। এইজন হৈছে মোৰ দেউতা, মোৰ এই সৰু পৃথিৱীখনৰ আটাইতকৈ প্ৰিয় মানুহজন। আমি আমাৰ দেউতাৰ 3জনী ছোৱালী। আমিতো আমাৰ মাক সৰুতে হেৰুৱাইছোঁ। দেউতাই আমাক বহুত কষ্ট আৰু বহুত মৰমত ডাঙৰ দীঘল কৰিছে। এই 1 মিনিটৰ ভিডিঅ'ত দেউতাৰ কথা কৈ কেতিয়াও খতম কৰিব নোৱাৰি। সেইদিনাখনৰ কথা, দেউতা হঠাতে ৰাতি বহুত বেছি অসুস্থ হৈ পৰিল। আমি আমাৰ দেউতাক তৎক্ষণাত মেডিকেল শ্বিফ্ট কৰিলোঁ। সেইদিনাখন বুকুত এটা কথা বৰ খুন্দুৱালে যে আমাৰ জীৱনত দেউতাৰ বাহিৰে আৰু কোনো আপোন মানুহ নাই। সঁচাকৈ বৰ দুখ লগা কথা আৰু বৰ কষ্টকৰ আছিল সেই দিনটো। পিছে দেউতাকবোৰ বাৰু কিয় এনেকুৱা? সেইদিনাখন দেউতাই নিজে ইমান দুখ কষ্টত থাকিও কেৱল আমাৰ চিন্তা, আমি কি কৰিছোঁ কি কৰা নাই, সদায় ভালে